আজি এটি স্বৰচিত কবিতা পাঠ কৰাৰ প্ৰয়াস কৰিছোঁ। কবিতাৰ শিৰোনাম বিয়লিৰ অনুভৱ। বৰ খৰকৈ যেন পাৰ হ'ল জীৱনৰ ৰৌদ্ৰোজ্জ্বল দুপৰীয়াটো, ঠিক যেন খৰস্ৰোতা তটিনীৰ বুকুৱেদি উটি যোৱা এখন ভটিয়নি নাও। এতিয়া যে বিয়লি বেলা, চৌপাশে কেৱল আবেলিৰ জয়গান। ধীৰে ধীৰে ম্লান হৈ আহিছে জীৱনৰ ৰং। নিষ্ঠুৰ ধূসৰতাই ঢাকিব ধৰিছে আকাশী পক্ষীৰ উৰণীয়া ডেউকাবোৰ। খবৰ কাগজৰ ছপা আখৰবোৰ ক্ৰমশ অস্পষ্ট হৈ আহিব ধৰিছে সপ্ত সুৰৰ কোমল ৰাগিনীবোৰ। সংকুচিত হৈ পৰিছে চিন্তাৰ বিশাল পৰিসৰ। এতিয়া যে বিয়লি বেলা, সোণালী শৈশৱ, মধুময় যৌৱন, সদা ব্যস্ত কৰ্মজীৱনৰ গৌৰৱময় ইতিহাস ধীৰে ধীৰে হৈ পৰিছে কোনো বা অতীতৰ ছয়াময়া স্মৃতিকণা মাথোন। নিৰ্জীৱ কাঠৰ ফ্ৰেমতে বন্দী হ'ব ধৰিছে আই পিতাই সহিতে বুকুৰ কুটুম পূৰ্বজসকল। দিনে দিনে ছুটি হৈ আহিছে প্ৰিয় বন্ধুৰ দীঘলীয়া তালিকাখনো। আনহে নালাগে উৰেটো জীৱন একেলগে থকাৰ দৃঢ় প্ৰতিশ্ৰুতিৰে। হোমৰ গুৰিত বহা জীৱন সংগীজনেওচোন হঠাতে লগেৰে ছিঙি থৈ মৰমৰ খামুচীয়া বান্ধোন দি যায় মাথোন এটি উপহাৰ, যাৰ নাম হ'ব পাৰে নিসংগতা, নিৰ্জনতা অথবা নীৰৱতা। যি সাজিব পাৰে বিষণ্ণতাৰ এক নিগাজী পজা হৃদয়ৰ গভীৰ কোণত নীৰৱে নিমাতে। এতিয়া যে বিয়লি বেলা।